নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ এখন পত্ৰ আহিছে বিদ্যালয়সমূহলৈ। পত্ৰখন আহিছে অসম চৰকাৰৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ দেৱৰ পৰা আহিছে জিলাৰ সকলোখিনি শিক্ষা বিষয়ালৈকে। পত্ৰখনৰ বিষয়বস্তু হৈছে ৰিগাৰ্ডিং ৰিলিজ অফ ফুড গেইন এণ্ড কুকিং কষ্ট ইন একৰ্ডেঞ্চ উইথ এটেণ্ডেঞ্চ অফ ষ্টুডেণ্ট থ্ৰু শিক্ষা সেতু এপ। এতিয়াৰ পৰা অৰ্থাৎ 4/11/2024 তাৰিখৰ পৰা শিক্ষা সেতুৰ উপস্থিতিত শিক্ষা সেতুত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰিহে বিদ্যালয়সমূহৰ MDMৰ চাউল আৰু অন্যান্য খৰচ পাতিবিলাক তেওঁলোকে পাব। চিঠিখনৰ ভিতৰত লিখা আছে উইথ ৰেফাৰেন্স টু এবভ I am directed to inform that many students and class teachers do not give daily attendance in শিক্ষা সেতু এপ। যে বহুবিলাক ষ্টুডেণ্টছ স্কুলত উপস্থিত থকাৰ সত্ত্বেও শিক্ষা সেতুত দৈনন্দিন উপস্থিতি দিয়াৰ ব্যৱস্থা নকৰে। Even though the students are present, due to this difference in the number of students present in school getting midday meal under PM পোষণ। যে PM পোষণৰ যিখিনি ছাত্ৰ ছাত্ৰী দেখুওৱা হয় আৰু শিক্ষা সেতুত যিখিনি উপস্থিতি তাৰ মাজত যথেষ্ট পাৰ্থক্য হোৱা পৰিলক্ষিত হৈছে। This has created problem in disbursement of appropriate amount of funds for food gains and cooking costs as per attendance of student। এই খেলিমেলি হোৱাৰ বাবে MDMৰ যি খৰচ আৰু সেই খৰচ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰি বিদ্যালয়সমূহলৈ পঠোৱাৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি সৃষ্টি হৈছে। You are therefore directed that all the school records student should give attendance to শিক্ষা সেতু app only the district should release fund gain and cooking cost as per attendance of student। ইয়াৰ পৰা এইটো নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যে বিদ্যালয়সমূহলৈকে যে শিক্ষা সেতুত উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ অনুপাতেহে বিদ্যালয়সমূহে MDM অৰ্থাৎ PM পোষণৰ সকলোখিনি খৰচ পাতি তেওঁলোকে পাব। While releasing this fund, district should deduct the savings of previous month due to absentee student and then release the fund accordingly। ধৰি ললো প্ৰতিটো মাহত বিদ্যালয়খনে MDM খৰচ বা চাউল পাতৰ ক্ষেত্ৰত 10,000 টকা পায়। যদি কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এবসেন্ট থাকে শিক্ষা সেতুত যদি সেই উপস্থিতি নেদেখুৱায় তেতিয়া নেক্সট মাহত ফাণ্ড ৰিলিজ কৰোঁতে সেই এবসেন্ট হোৱা ছাত্ৰ ছাত্ৰীসকলৰ খৰচা আৰু চাউল পাতৰ সকলোখিনি তাতে নেক্সট মাহত ৰিলিজ কৰোঁতে কাটি দিয়া হ'ব। এনেকুৱা এটা নিৰ্দেশনা আহিছে। এই নিৰ্দেশনাটিয়ে বিদ্যালয়সমূহৰ MDM আৰু শিক্ষা সেতুৰ ক্ষেত্ৰত কিছু খেলিমেলি সৃষ্টি হ'ব পাৰে। যেহেতু শিক্ষা সেতুত এটেণ্ডেঞ্চ লওঁতে কিছু জেগাত নেটৱৰ্কৰ প্ৰব্লেম আছে বা চিংক্ৰনাইজৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আহি আছে। অনাগত সময়ত এই বিষয়টো কেনেধৰণে হয় কেনেধৰণে বিদ্যালয়সমূহে আগবঢ়াই নিয়ে সেইটো খুব উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ হৈ পৰিব। ধন্যবাদ।